আজি আকৌ এটা ভাল খবৰ আছে। মই আকৌ আজি দদায়েক হ'লোঁ, মানে মোৰ এটা ভতিজা ছোৱালী জন্ম হ'ল আৰু এইখন নাৰ্ছিং হোমতে হ'ল। আমি এতিয়া অকণমান ওলাই যাম কিবা কিবি অলপ বজাৰ কৰিবৰ কাৰণে। তো আমি এতিয়া অলপ ওলাই যাওঁ। এতিয়া কেক চেক লৈ ল'লোঁ, বিশেষকৈ আজি নবৌৰ মানে জন্মদিন আছিলে। তো আজি পোৱালিটো আজি আহিছে আৰু আমি ইয়াতে কিবা কেক চেক লৈ ল'লোঁ আৰু নাম চাম ধুনীয়াকৈ লিখাই লৈছোঁ আৰু। তো বাৰ্থডেটো সৰু সুৰাকৈ পাতি দিবগৈ লাগিব নাৰ্ছিং হোমতে। আৰু ধুনীয়াকৈ মানে মিঠাই চিঠাই কিবা কিবি বোলো লৈ লওঁ, অলপ চাই ল'লোঁ। তো মিঠাইবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে, খাওঁ লাগি গৈছে। এয়া দুটামান খায়ে লওঁ নেকি বাৰু, বহুত ধুনীয়াকৈ সজাই থৈছে। তো মিঠাইও কিবা কিবি অলপ কেইটামান লৈ ল'লোঁ। আকৌ আমি এতিয়া উভতি যাওঁ আৰু আমাৰ ডেষ্টিনেশ্যন। তো এইখনে হৈ গ'ল যোৰহাট। তো ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ আৰু কেক নবৌ কাটিবলৈ দিলোঁ, হেপী বাৰ্থডে বুলি। তো শুয়ে নবৌয়ে কেকটো কাটিছে। বিশেষকৈ ভালকৈতো কাটিব পৰা নাই, তো থুলমূলকৈ এনেকৈ বাৰ্থডে ভাগ থলোঁ আৰু। তো পোৱালিটোকো অকণমান চেলেকাই দিছে। পোৱালিটোতো একো গমেই নাপায়, হ'লেও তাৰো আজি জন্মদিন। চ' তাইও অকণমান চেলেকি দিছে। চ' নবৌক অকণমান চেলেকাই দিছে। নবৌক কেক খাবলৈ একো দিয়া নাই যে, সেইকাৰণে। আৰু ময়ো কেক এপিচ খাই লওঁ ধুনীয়াকৈ বাৰ্থডে বুলি। তো ইমানেই আৰু চাহ তাহ কিবা কিবি খাই ল'লোঁ, কেক চেক সকলো। তো আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ